দিনত এনেকৈ গুচি যায় কিন্তু ৰাতি শুওঁতে বহুত অশান্তি হয়, বহুত কাঢ়িব লগা হয়। আৰু এতিয়া নমস্কাৰ বন্ধু বান্ধৱীসকল, মিতালী চুটিয়া আছামিজ ব্লগ চেনেলটোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু কি খবৰ আপোনালোকৰ সকলোৰে নিশ্চয় ভালেই নহয় জানো। আৰু মই বৰ্তমান ভাল বেয়াৰ মাজতে জীয়াই আছোঁ আৰু বহুত দিনৰ মূৰত মই আপোনালোকৰ মাজলৈ আজি পুনৰ এবাৰ ভিডিঅ' লৈ আহিছোঁ। আৰু আপোনালোকে আগৰ দৰে মোক মৰমবোৰ দি যাব, আৰু বহুদিন ভিডিঅ' দিয়া নাই বুলি আপোনালোকে মৰমবোৰ কমাই নিদিব। আৰু তেন্তে ব'লক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকৰ লগত বহুত কিবা কিবি কথা পাতিম, আৰু ব'লক তেন্তে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এতিয়া মই এয়া ৰুটি খাবলৈ বহিছোঁ। এয়া ধুনীয়াকৈ ৰুটি লৈছোঁ। ৰুটি মানে এয়া লৈছোঁ ডিম ফ্ৰাই আৰু এইবোৰ আলু কিবা কিবি চব্জি। এয়া ৰুটি খাবলৈ লৈছোঁ ধুনীয়াকৈ। আৰু এইফালে বেটাই খাই আছে, আৰু আপোনালোকক মই কৈ আছোঁ দেই, এই ৰুটিকেইখনৰ বিষয়ে আপোনালোকক মই কৈ আছোঁ। এই ৰুটিকেইখন হৈছে বেটাই বনাইছে, দেখিছে নাই? মই ছিঙিয়ে দিছিলোঁ, মানে বেটাই বনাইছে ধুনীয়াকৈ। সি ইমান ধুনীয়াকৈ বনাইছে। আৰু ডিমো মানে সিয়ে বনাইছে, পিঁয়াজ দি ধুনীয়াকৈ ডিম এয়া ফ্ৰাই কৰিছে। আৰু এয়া আলু চব্জি যেনিবা এয়া ৰাতিপুৱা বনোৱা হয়, আৰু সি ধুনীয়াকৈ বনাইছে। আৰু তাৰ এইবিলাক কৰা মানে বহুত চখ, দেখিছে নাই? এয়া বেলি মানে আটা মঠাৰ পৰা বেলাৰ পৰা পুৰাৰ পৰা সিয়ে কৰিছে, কিন্তু দেখিবলৈ বেয়া হৈছে। ৰুটিকেইটা আকৃতিটো বেয়া, কিন্তু বহুত কোমলকৈ ধুনীয়াকৈ বনাইছে। আৰু মানে কি, ইয়াৰ এইবিলাক বনোৱা মেলা বা কিবা এনেকুৱাবিলাক কামৰ মানে বহুত চখ, গতিকে মই তাক মানাও নকৰোঁ। আৰু যিটো পাৰিছে কৰিবলৈ, ইচ্ছা কৰিছে কৰিবলৈ দিওঁ। আৰু আপোনালোকে এইটো নাভাবিব যে মই তাক এইবিলাক কৰিবলৈ জোৰ কৰিছোঁ, মই তাক কৰি পিনি মোক খুৱাবলৈ মানে কৰিছোঁ, সেই তেনেকুৱা কথা নহয়। মানে আপোনালোকে বেয়া কমেণ্ট নকৰিব। তাৰ ইচ্ছা যেতিয়া মই কৰিবলৈ দিওঁ, কাৰণ বেয়া নহয়, এইবিলাক কৰিব পাৰিলে বেয়া নহয়। অকল পঢ়া বুলিয়ে নহয়, মানুহে বাহিৰে এনেকুৱা কিছুমান কাম জানিব লাগে। কাৰণ কেতিয়াবা এনেকুৱা এটা পৰিস্থিতি আহি যায় ন, মানুহে যদি কামবিলাক জানি থয় তেতিয়া হয়তো পাছত কষ্টটো ইমান বেছি নহয়। কেতিয়াবা এনেকুৱা এটা পৰিস্থিতি আহি যাব, অকলে চব কৰিব লাগিব, অকলে কৰি খাব লাগিব, তেনেকুৱা নিচিনা এটাও হৈ যায় মানুহৰ জীৱনত। নহওক বাৰু, হৈ যায় কেতিয়াবা। সেইকাৰণে জানি থ'লে মানুহৰ কেতিয়াও মানে কষ্ট নহয়। গতিকে মই তাক মানা নকৰোঁ কৰিবলৈ, ইচ্ছা কৰিলে কৰিছে কৰক, কিন্তু মই কৰিবলৈ নিদিওঁ। জোৰ কৰি নাথাকোঁ, তই এইটো কৰ সেইটো কৰ তেনেকৈ বুলি নহয়। সি যিটো ইচ্ছা কৰিবলৈ বিচাৰে কৰিবলৈ দিওঁ। গতিকে আৰু বহুত বেছি ভোকো লাগি আছে, তাৰ চাগে তাৰ এতিয়া খায়ে হ'ল, সি খাই আছে সেইফালে। আৰু মই এতিয়া খাম, আপোনালোকক মানে কৈছোঁ আৰু দেই, ৰুটিকেইটা বিষয়ে ক'ম বুলি ক'লোঁ যিহেতু ক'লোঁ। আৰু ফাইনেলি মই এতিয়া খাই লওঁ, আৰু ভোকো লাগি আছে, খাওঁ। টেষ্টটো কোৱা কেনেকুৱা হৈছে? আৰু টেষ্টটো কেনেকুৱা হৈছে মই ক'ম। মানে ল'ৰাটোৱে যিহেতু মাকক মৰমত বনাই কৰি খুৱাইছে, আৰু ইয়াতকৈ কি লাগিছে নহয় জানো। আৰু ল'ৰা ডাঙৰ হ'ল, আৰু মোৰ চিন্তা নাই এতিয়া। এতিয়া মই খাওঁ, বেটাই বনোৱা ৰুটি টেষ্টটো কওঁ। ধুনীয়া বনাইছে, ধুনীয়া বনাইছে। ইফালে ডিম মই নাখাওঁ বুলি ভাবিছিলোঁ, ডিম মানে মোৰ কাহ হৈ আছে, কাৰণ ডিম তথাপিও দিছে যেতিয়া বেটাই খাই দিওঁ। কিন্তু আৰু বেমাৰ লাগি থকা যি হৈ থাকক, খোৱা বস্তু খাব লাগে। আৰু আপোনালোকক মই খোৱাহে দেখাই ল'লোঁ, তাৰপিছত আপোনালোকৰ লগত মই আকৌ কথা পাতি আছোঁ। তেতিয়া পটাপট মই খাই লওঁ দেই। ৰুটি খাই মেলি বাচন বৰ্তন ধুই আজৰি হ'লোঁ, আৰু আজৰি হৈও ধুনীয়াকৈ বেটা টিউশ্যন গ'ল, তাক টিউশ্যনলৈ পঠালোঁ। আৰু ময়ো এতিয়া বাহিৰলৈ অকণমান ওলাই আহিছোঁ হয়, কিন্তু বহুত ঠাণ্ডা বতাহ এজাক মাৰি আছে। মানে মোৰ এইকেইদিন গাটো বহুত বেয়া, মানে বেমাৰত বহুত দিন ভুগিলোঁ দেই। বহুত জ্বৰ হ'ল, জ্বৰ ভাল হ'ল, আৰু এতিয়া কাহ হৈ আছে, বহুত বেছি কাহ হৈ আছে। কিন্তু আজি অলপ ভাল পাইছোঁ। বহুত কষ্ট খালোঁ, মানে দিনত এনেকৈ গুচি যায়, কিন্তু ৰাতি শুওঁতে বহুত অশান্তি হয়, বহুত কাঢ়িব লগা হয়। আৰু এতিয়া মানে যিবিলাক দৰৱ চৰব খাইছিলোঁ সেইবোৰ চেঞ্জ কৰি নতুন দৰৱ খাইছোঁ, আৰু ভাল পাইছোঁ এতিয়া। যিহেতু বহুত দিন আপোনালোকলৈ সেইকাৰণে মই ভিডিঅ' আনিব পৰা নাছিলোঁ, আৰু ভাবিছিলোঁ মই ইউটিউবটো বাদে দিওঁ নি বুলি ভাবিছিলোঁ, ভিডিঅ' মই নকৰোঁ বুলি ভাবিছিলোঁ, ইউটিউব নকৰোঁ বুলি ভাবিছিলোঁ। কিন্তু এতিয়া যি দেখিছোঁ নকৰিলে নহ'ব, মই
কৰিবই লাগিব কাৰণ মই মানে কি ক'ম জীৱনত বহুত কিবা কিবি হেৰুৱাইছোঁ আৰু হেৰুৱাবলৈ মন নাই বহুত সমস্যাৰ সন্মুখীন হৈছোঁ বহুত সমস্যাৰ লগত মই যুঁজো দিবলগীয়া হৈছে যুঁজ দিছোঁ কিন্তু মই আগৰ মানে যিটো মই মা দেউতাৰ ঘৰত আছিলোঁ ন সেই সময়ছোৱাৰ কথা কোৱা নাই মই যেতিয়াৰ পৰা বিয়া হৈছোঁ মই এই বৈবাহিক জীৱনৰ মানে এই পাছৰ সময়ছোৱাৰ কথাহে কৈছোঁ বহুত সমস্যাৰ লগত মই যুঁজ দিব লগা হৈছে আৰু বহুত সমস্যাৰ সন্মুখীন হৈছোঁ তথাপিতো ভগৱানৰ আশীৰ্বাদত ইমানখিনিতে আছোঁ আৰু ভগৱান মই বিশ্বাস কৰোঁ বহুত সমস্যাৰ সন্মুখীন হৈছোঁ ভগৱানে মোক কৃপা কৰিছে আৰু সেইবাবে হয়তো মই এতিয়া এনেকৈ আছোঁ জীয়াই আৰু মানে কি মানুহজনৰ ঘৰত আছোঁ তেওঁ হয়তো মোক ডাঙৰ ঘৰ এটা দিব পৰা নাই বিল্ডিং ঘৰ এটা দিব পৰা নাই আৰু বহুত দামী কাপোৰ কানি কিবাকিবি পিন্ধাব পৰা নাই তথাপিতো থাকিবলৈ জেগা এটুকুৰা পাইছোঁ খাবলৈ ভাত এমুঠি পাইছোঁ তাতে মই বহুত বেছি যথেষ্ট বুলি কৈছোঁ গতিকে মানুহজনে বহুত কষ্ট কৰি মেলি খুৱাইছে আৰু তেনেস্থলত আনৰ বহুত কিবাকিবি কথাবিলাক শুনি থাকিব মন নাযায় সেয়েহে মই আজি ভিডিঅ'ৰ যোগেদি আপোনালোকক মই ক'ব বিচাৰিছোঁ আপোনালোকক মই এটা কথা সুধিছোঁ ইউটিউবত ভিডিঅ' কৰিলে মানুহ কি চৰিত্ৰহীন হয় নেকি বাৰু আপোনালোকে উত্তৰ দিবচোন মোক আৰু যদি ইউটিউবত ভিডিঅ' দিয়াসকল চৰিত্ৰহীনেই হয় তেতিয়াহ'লে আৰু তেনেকুৱা মানে ভাল মানুহবিলাকে বহুত ভদ্ৰ মানুহবিলাকে ইউটিউবত বেলেগৰ ভিডিঅ' চাই নাচায় কিয় চায় তেওঁলোকে মই সেইটো ভাবোঁ যদি ভাল মানুহেতো চাব নালাগে ন এনেকুৱা মানে এণ্ড্ৰইড ফোন ব্যৱহাৰে কৰিব নালাগে মোৰ মতে কাৰণ ফোনটোততো বিভিন্ন ধৰণৰ বস্তু দেখা যায় কিবা যায় ভাল মানুহেতো চাবই নালাগে যদি ইউটিউবত ভিডিঅ' কৰিলে যদি কোনোবা মাইকী মানুহ চৰিত্ৰহীন হ'ব পাৰে তেতিয়াহ'লে মই সেইবাবে কৈছোঁ তেওঁলোকেও মানে আনৰ ভিডিঅ' চাব নালাগে ভাল মানুহ যিহেতু নহয় জানো আৰু মোৰ মা দেউতাক লৈও মানে এজন মানুহে বহুত অশ্লীল ভাষাৰে কথা কয় দেই মই সেইকাৰণে কৈছোঁ আৰু প্ৰত্যেকৰ মা দেউতাক একেই নিজৰ মা দেউতাক যিখিনি সন্মান কৰিব লাগে বুলি জানে আনৰো ঠিক তেনেকুৱাই মা দেউতাক নহয় জানো মাকটো মাক দেউতাক প্ৰত্যেকৰ কাৰণে মাকেই দেউতাকে কিন্তু মোৰ দেউতা নাই দেউতা ঢুকালে বাৰু মা আছে আৰু বেয়া লাগে কেতিয়াবা মই যদি কিবা ভুল কৰিছোঁ মোৰ ওপৰত যদি কিবা ভুল দেখিছে আৰু তেতিয়া মোকে কওক আৰু সেইকাৰণে কৈছোঁ মই নিবিচাৰোঁ মোৰ ভুলখিনিৰ মাজত যাতে মা দেউতা সাঙুৰ নাখায় মা দেউতাক ইমান বেয়া অশ্লীল ভাষাৰে কথা নকৰে আৰু প্ৰত্যেকজনী নাৰীকে মানুহে সন্মান কৰিবলৈ শিককচোন গম পায়নে কাৰণ মই তেওঁৰ নিজৰ মাক যেনেকুৱা এগৰাকী নাৰী যেনেকৈ 10 মাহ 10 দিন গৰ্ভত থাকি জন্ম লৈছে এনেকুৱা এখন ৰঙীন পৃথিৱী দেখিবলৈ পাইছে আৰু ঠিক তেনেকুৱা এগৰাকী আমিও নাৰীয়ে নহয় জানো আৰু আমিও তেনেকুৱাই মাইকী মানুহ কিন্তু তেনেস্থলত আৰু নিজৰ মাকক মা বুলি বহুত বেছি সন্মান কৰিব জানে বেলেগ মাইকী মানুহক কিয় ইমান অসন্মান ইমান অশ্লীল ভাষা কিবা কিবি তেনেকুৱা কৰে তেনেকুৱাবিলাক নকৰিব আৰু তেনেকৈ কৰিলে মানে কি হয় নিজৰ মাক সন্মান কৰাৰ কোনো অৰ্থ নাথাকে মানে মূল্যই নাই বুলি ক'ব লাগিব মই সেইকাৰণে কৈছোঁ গাত লাগে ন কোনোবাই ভুল কৰিছে তেওঁৰ লগতে তেওঁ যিটো টপিকত ভুল হৈছে সেই টপিকটোতে আলোচনা কৰক সমালোচনা কৰক যি কৰে কৰক তৰ্ক কৰে যি কৰে কৰক কিন্তু কেতিয়াও মা দেউতাকক লৈ অশ্লীল ভাষাৰে কেতিয়াও কথা নক'ব কাৰণ মোক এজন মানুহে বহুত বেয়াকৈ কৈছে মই মানে বেয়া লাগিছে মনটো এইকেইদিন বহুত বেছিয়ে বেয়া তথাপিতো মই এতিয়া ভাবিছোঁ আৰু গাটো বহুত বেয়া আছিলে মনটো বহুত বেয়া আৰু যিমানে দুৰ্বল হ'বলৈ লওঁ ন শাৰীৰিকভাৱে যদি এতিয়া ভাবিছোঁ মই সঁচাকৈ নিজে শক্তিশালী নহ'লে আৰু এই পৃথিৱীত কেতিয়াও একো নহ'ব কাৰণ শাৰীৰিকভাৱে দুৰ্বল হ'লে মানে বেমাৰে চল পায় আৰু মানসিকভাৱে মেণ্টেলি যদি কেনেবাকৈ দুৰ্বল হৈ থাকোঁ তেতিয়া কি হয় মানুহে চল পায়
আঘাত কৰিবলৈ বহুত বেছি চল পায়। গতিকে ভাবিছোঁ কেতিয়াও নিজক কেতিয়াও দুৰ্বল কৰিব নালাগে, সেয়েহে কৈছোঁ। আৰু সেইকাৰণে কৈছোঁ ইমান বেয়া বেয়া শব্দৰে, ইমান বেয়া বেয়া অশ্লীল ভাষাৰে মাইকী মানুহক ব্যৱহাৰ নকৰিব। বেয়া লাগে ন, বহুত বেয়া লাগে। মই কৈছোঁৱে, কিবা ভুল দেখিছে, কিবা হেৰি হৈছে, মোৰ যদি কিবা ভুল কৰিছোঁ আপোনাৰ ওচৰত, আপোনালোকৰ লগত যদি কিবা ভুল কৰিছোঁ, কিবা হৈছে, আৰে মোক কওক, মোৰ লগত লাগক, মোক যিমান যি কয় কৈ থাকক। কিন্তু তেনেকৈ মা দেউতাকক লৈ বহুত বেয়া অশ্লীল ভাষাৰে কথা নক'ব। বহুত বেয়া পাইছোঁ, বেয়া লাগিছে, মনটো বহুত বেয়া লাগে। ভাবিছিলোঁ ইউটিউবটো বাদ দিম নেকি, কিন্তু মই ভাবিছোঁ এতিয়া বাদ নিদিওঁ। আৰু হাঁহি মেলি থাকোঁ, বহুত ফূৰ্তি কৰি থাকোঁ। এক কথাত ক'বলৈ গ'লে মই যিখিনি পাই আহিছোঁ, সকলোৰে সৈতে, সকলো নাৰীৰ সৈতে এনেকৈ সকলো নাৰীৰে চাগে ইমান শক্তি নাথাকিব। আৰু তথাপিও মই এনে এটা ঠাইত মই আছোঁ, খাৰা হৈ আছোঁ, মানে থিয় হৈ আছোঁ এনে এটা ঠাইত, য'ত মই বহুত বেছি কষ্ট পাইছিলোঁ, বহুত বেছি কষ্টৰ মাজত, বহুত বেছি সংঘাতত যুঁজি, য'ত নেকি মই বহুত বেছি কষ্টও খাইছিলোঁ, বহুত সংঘাতৰ লগত যুঁজি আজি জীয়াই আছোঁ। সেইকাৰণে বহুত বেয়া লাগে, মানুহে বেয়াকৈ কোনোবাই কিবা ক'লে মেলিলে বহুত বেয়া লাগে। আৰু এটা কথা মনত ৰাখিব, নাৰীক কেতিয়াও পটককৈ চৰিত্ৰহীন বুলি কৈ নিদিব, গম পায়নে? কেতিয়াও চৰিত্ৰহীন বুলি নাৰীক আঙুলি নুতুৱাব, কাৰণ এগৰাকী নাৰী অকলে কেতিয়াও চৰিত্ৰহীন হ'ব নোৱাৰে, গম পাইছেনে? কেতিয়াও চৰিত্ৰহীন হ'ব নোৱাৰে, কাৰণ পুৰুষৰ স্পৰ্শৰ অবিহনে কোনো নাৰীয়ে চৰিত্ৰহীন হ'ব নোৱাৰে। কিয় চৰিত্ৰহীন নাৰীগৰাকীৰ ওচৰলৈ পুৰুষ নগ'লেই হৈছে, তেতিয়াতো কেতিয়াও নাৰীগৰাকী চৰিত্ৰহীন হ'ব নোৱাৰে, হয় নহয় কওকচোন বাৰু আপোনালোকে? আৰু যদি নাৰী চৰিত্ৰহীনেই হয় আৰু সেই নাৰীগৰাকীৰ লগলৈ যোৱা, সেই নাৰীগৰাকীৰ শৰীৰ উপভোগ কৰা, তেনেকুৱা পুৰুষক আপোনালোকে কি বুলি ক'ব, কি বুলি আখ্যা দিব? মোক আপোনালোকে উত্তৰ দিয়কচোন। সঁচাকৈ বহুত বেছি মনটো বহুত মেণ্টেলি ডিষ্টাৰ্ব হৈ আছিলোঁ, কিন্তু মই এতিয়া ভাবিছোঁ, আৰু এটাই কথা ভাবিছোঁ, এইবিলাক কথা কেতিয়াও কাণ দিবই নালাগে। সেইকাৰণে ভাবিছোঁ। আৰু শিক্ষা থাকিলেই নহ'ব, শিক্ষিত হ'লেই নহ'ব, মানুহে কেতিয়াবা মুখৰ ভাষাবোৰো ভাল কৰিব লাগে। সেইকাৰণে কৈছোঁ। গতিকে আৰু কি ক'ম, এইখিনিকে কৈছোঁ। আৰু এতিয়াৰ পৰা মই ভিডিঅ' দি থাকিম, আপোনালোকৰ মাজলৈ আহি থাকিম। সেইকাৰণে আৰু বতৰো বহুত বেছি ঠাণ্ডা কৰিছে, মানে এইখিনি গাটো ভাল নাই ন, সেইকাৰণে একো কৰিবলৈ মন নাযায়, ভিডিঅ' এডিট কৰিবলৈও মন নাযায়। আৰু এতিয়া বাহিৰত বহুত ঠাণ্ডা, মই ভাবিছিলোঁ ভিতৰতে কৰিম বুলি, কিন্তু কাৰেণ্টটো গুচি গ'ল, আন্ধাৰ ভালদৰে, আৰু কম দামী মোবাইল যিহেতু কেমেৰা কোৱালিটি ভাল নহয়, ভালদৰে পিকচাৰবিলাক নাহে, সেইবাবে আকৌ বাহিৰলৈ আহিব লগা হয় পোহৰ বিচাৰি। তো আৰু বহুত বেছি মই কথা কৈ নাথাকোঁ, এনেকৈ আহি থাকিম আৰু যি পাওঁ যি নাপাওঁ দেখাই থাকিম। আপোনালোকে মৰম দি যাব, আপোনালোকে একাষৰীয়া নকৰিব, অকলশৰীয়া নকৰিব। আগতে যেনেকৈ মৰম দি আছিল তেনেকৈ আপোনালোকে মৰম দি যাব, মৰম কমাই নিদিব। আৰু যিসকলে মোৰ ভিডিঅ'বিলাক নতুনকৈ চাইছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো, মানে ঘণ্টাৰ বটনটো আপোনালোকে দবাই দিব, তেতিয়া মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকৰ ওচৰলৈ গৈ থাকিব, দেখিবলৈ পাই থাকিব। সেয়েহে মানে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু পাৰিলে লাইক এটা কৰি দিব। আপোনালোকৰ এটা লাইক আৰু কমেণ্টে বহুত উৎসাহ দিয়ে ভিডিঅ' এটা কৰিবলৈ, বনাবলৈ। আৰু ইউটিউবত ভিডিঅ' বনোৱা বহুতো কষ্ট বাৰু, ইমান সহজ নহয়। আপোনালোকৰ উৎসাহত মানে এই কষ্টবিলাকো মানে পাহৰি যোৱা হয়, কষ্ট নিচিনা নালাগে। সেইকাৰণে কৈছোঁ, আপোনালোকে মৰম দিব আগবাঢ়ি যাবলৈ। আৰু আপোনালোকৰ মৰম পালেনো আৰু কি আৰু ন, আগবাঢ়ি যোৱাত ইমান কষ্ট নহ'ব, আপোনালোকে মৰম দিব। তো তেতিয়াহ'লে ভিডিঅ'টো আৰু মই বহুত বেছি কথা কৈ নাথাকোঁ, ঠাণ্ডাও লাগি আহিছে, মাতটো গধূলি হোৱাৰ লগে লগে চেঞ্জ হৈ যায়, ৰাতিপুৱা মাতেই নোলায়। আৰু ভাল পাইছোঁ বাৰু,
লাহে লাহে আজিতো বহুতেই ভাল পাইছোঁ, গাটো ভাল লাগিছে। এইকেইদিন বহুত বেয়া আছিলে, বিচনাৰ পৰা উঠিবলৈ মন নাযায়, মানে তেনেকুৱা এটা অৱস্থা হৈ গৈছিলোঁ। আৰু তেতিয়াহ'লে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰোঁ। অন্য এটি নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈ বাই বাই।